बिसायख'थियाव खोथा होनाय 100 कोटि रांखौ मोननो हासिगौ लाइमोनफोरा जेनेबा हेन्डलुम सेक्टराव कोनबा फिसारि कोनोबा हयतो इन्डास्ट्रि हेन्डलुम इन्डास्ट्रि फिगारि सेरिकालचार এনেকুৱা ইয়াং ল'ৰা ছোৱালীসকলে কোনটো সেক্টৰটো বেছি ভাল পায় সেই লাইনত আমি 100 crore আমি ব্যৱহাৰ কৰিম ডিপাৰ্টমেণ্টেলি অন্তত ইয়াৰ কাৰণে আমি টিম বনাইছোঁ আজি বিৰাট ভাল হ'ল सा 200 गोदान मण्डल थिसनगोन बिटिसिआव बिटिसि खुंथाया फैगौ आसाम विधानसभा बिसायख'थिनि आगोलनो 200 नि बांसिन मण्डल ट्रेनिं लानानै साख्रि मोनालासिनो थानाय बिजाथिफोरखौ टेम्परारि थिसनथाय होगोन যেহেতু মেন পাৱাৰ বা আমাৰ যেটো ষ্টাফ সেইটো বহুত শৰ্টেজ মাটিৰ পাত্তা দিব লাগে যদি লাগে তেতিয়াহ'লে ষ্টাফৰ খুব প্ৰয়োজন সেইকাৰণে আমি 200 জনৰ অলপ বেছি হ'ব মণ্ডল ট্ৰেনিং দি পেলাই চাকৰি নোপোৱাকৈ আছে ইহঁতক আমি আপাতত টেম্পৰাৰিলি আমি এংগেজ কৰিম বুলি ভাবিছোঁ মুঠতে বিফৰ ইলেকশ্যন MLA ইলেকশ্যন ইয়াৰ আগে মাটিৰ পাত্তা দিয়া যেটো কাম সেইটো আৰম্ভ হ'ব बिजिपिनिफ्राय सानै EM थागोन हाग्रामा महिलारिया बुङो दि बिटिसिखौ जौगाहोनोब्ला होनोबो रोंनांगोन सानफ्रोमबो लाबाय थाबाल' जानाय नङा होननानै बिथाङा बुङो আমাৰ অহাকালি CM ছাৰৰ লগত CM ডাঙৰীয়াৰ লগত আমাৰ এটা ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং আছে ইয়াতে আমি মেইনলি আমাৰ যেটো বিটিচিৰ যেটো ফাইনান্সিয়েল লায়াবিলিটি এটো আমি ফোকাস কৰিম আৰু ইয়াৰ পিছত যিমান ডিপাৰ্টমেণ্ট আছে ইয়াত যিখিনি মেন পাৱাৰ শৰ্টেজ এটো আমি হাইলাইট কৰিম আৰু আমাৰ যেটো এই নৱেম্বৰ মাহৰ ভিতৰত যেটো অসম চৰকাৰে ইন্টাৰিম বাজেট বহিব বুলি আমি শুনি আছো যদি বহে তেতিয়াহ'লে বিটিচিও 6 মাহৰ কাৰণে যেটো বাজেট দিব লাগে চলিবৰ কাৰণে সেইটো আমি ঠিকঠাক কৰিছো অহাকালি এই 3টা 4টা পইণ্টৰ ওপৰত আমি CM ছাৰক আমি জনাই দিম মেইনলি ফাইনান্সিয়েল লায়াবিলিটি আৰু ষ্টাফ শৰ্টেজ মেন পাৱাৰ ডিপাৰ্টমেণ্টেল আছে ডিপাৰ্টমেণ্ট চলিবৰ কাৰণে ডিপাৰ্টমেণ্টেল কিমান মেন পাৱাৰৰ শৰ্টেজ হৈ আছে সেইটো আমি হাইলাইট কৰিম কথা হেতুই বাস এইখিনি কথা EM তো আমাৰ বিজেপি পৰা দুজন থাকিব সেইটো আমি অতি সোনকালে আমি ঠিক কৰিম আৰু ডেপুটি স্পিকাৰটো বিজেপি পৰাই হ'ব বাস আৰু আমাৰতো একজন মন্ত্ৰী পালেই এটোতে আপোনালোকে সবে জানে মুঠতে কথা হেতুই আপনি যদি বিটিচিত ঠিক কৰিব লাগে তেতিয়াহ'লে গিভেন টেক কিবা একটা পলিচিটো আপোনালোকে ল'ব জানিবই লাগিব সদায় লোৱাটোৱে চিন্তা কৰে তেতিয়াহ'লে কাম ভাল নহয় আপুনি দিবও জানিব লাগিব দেই থেংক ইউ